আহকচোন মই পাৰ মাংস কিদৰে বনাইছোঁ চাওঁ। এইখিনি পাৰ মাংস মই এযোৰ পাৰ লৈছোঁ। এতিয়া ইয়াতে মই এইখিনি মিক্সিত গ্ৰাইণ্ডাৰ কৰা মছলাখিনি দিলোঁ। কি মই দিছিলোঁ সেইখিনি লিখি দিছোঁ। এতিয়া নিমখ দিলোঁ অলপ। এতিয়া অলপ কুটা পিঁয়াজ আছিল সেইখিনি দি দিলোঁ। এতিয়া গোটেইখিনি বস্তু একেলগে মিক্স কৰি ল'ম। অলপমান তেল দিলোঁ, মিঠাতেল। এতিয়া অলপ হালধি। এতিয়া গোটেইখিনি মিক্স কৰি মই আধা ঘণ্টাৰ বাবে মেৰিনেট কৰিবৰ বাবে থৈ দিলোঁ। এতিয়া কেৰাহীটো গৰম হ'বলৈ দি মই তাত তেল দিলোঁ। তেলখিনি গৰম হোৱাৰ পিছত মই এতিয়া তেজপাত, জলকীয়া এটা আৰু ইলাচি 3টা লৈছোঁ। আমি বেছি জ্বলা নাখাওঁ সেইকাৰণে মই জলকীয়া এটাই দিছোঁ। এইখিনি এতিয়া তেলত দিয়াৰ পিছত এতিয়া মই তাত অলপ পিঁয়াজ আৰু নৰসিংহ পাত কেইটামান দি দিছোঁ। আলুখিনি মই অলপমান পিছতকৈ দিম। এতিয়া মিক্সাৰত গ্ৰাইণ্ডাৰ কৰি লোৱা বাকীখিনি মছলা মই দিলোঁ। তেতিয়া 2 চামুচ মেৰিনেট কৰিব পাৰে মাংসত দিছিলোঁ। এতিয়া বাকীখিনি মই তেলত দি দিলোঁ, গৰম তেলত। এতিয়া এইখিনি অলপমান গৰম হ'বলৈ দিয়ক। তাৰপিছত অলপ নিমখ দি দিব লাগিব টেষ্টৰ বাবে। তাৰপিছত মাংসটো আৰু অলপ দিব লাগিব। এতিয়া মই অলপ দিছোঁ সেইকাৰণে। এতিয়া এইখিনি গৰম হ'ব দিব লাগিব। যেতিয়া অলপ তেলটো এৰা টাইপৰ হ'ব তেতিয়া আমি ইয়াত মাংসখিনি দি দিম। এতিয়া হৈ গৈছে। এতিয়া মই মাংসখিনি দি দিলোঁ, যিখিনি থৈ দিছিলোঁ মেৰিনেট কৰি পেলাই। এতিয়া এইখিনি ভালকৈ মিক্স কৰি লৈছোঁ। এতিয়া আমি ইয়াত আলুখিনিও এতিয়া দি দিম। মাংসখিনি মোৰ অলমষ্ট ভজা হৈ গৈছে, কাৰণ দেখিছেনে আপোনালোকে তেলটো এৰি গৈছে মাংসৰ পৰা। এতিয়া আমি ইয়াত পানী দিব পৰা হৈ গৈছোঁ। আপোনালোকে যিমান কাঢ়ি লাগে সিমান হিচাপত মাংসৰ জোলটো হিচাপত পানী দিব পাৰে। মই প্ৰায় 3 গিলাচমান পানী ইউজ কৰিছোঁ। মই ইয়াত এতিয়া কিচমিচ কেইটামান দি দিম। তেতিয়া খাবলৈ অলপ টেষ্ট হয়, মানে মই ভাল পাওঁ। এইটো সম্পূৰ্ণ অপশ্যনেল হয়। আপোনালোকে যদি ভাল পায় দিব পাৰে, নহ'লে স্কিপ কৰি দিব পাৰে। মই ভাল পাওঁ বাবে দিছোঁ কেইটামান। মই ইয়াত ভাল পোৱা যিবোৰ মছলা সেইবোৰ দিছোঁ। আপোনালোকে নিজৰ ইচ্ছা অনুসৰি যিকোনো মছলা দিব পাৰে। মই কি দিছোঁ সেইবোৰ লিখি দিছোঁ, মছলাৰ নাম। এতিয়া আলু কেইপিচমান ভাঙি দিয়ক, তেতিয়া কাৰীটো অলপ ডাঠ হয় আৰু খাবলৈ অলপ বেছি টেষ্টি হয়। এইটো মাংস বনোৱা সকলোৱে প্ৰায় জানে, তথাপি মই কৈ দিছোঁ, কাৰণ মই এতিয়া কেইপিচমান আলু ভাঙি দিছোঁ। এতিয়া মাংসখিনি ভালকৈ বইল হ'ব দিয়ক, আৰু ইয়াত অলপ ধনিয়া পাত কেইটামান দি দিয়ক। এয়া হৈ গ'ল আমাৰ পাৰ মাংসৰ জোল। আমাৰ ঘৰত পাৰ মাংস সকলোৰে প্ৰিয়। এইটো মাংস খাই আমি সকলোৱে বহুত ভাল পাওঁ। বেলেগ মাংস ইমান ইউজ নহয় আমাৰ ঘৰত, বাট এইটো মাংস প্ৰায় থাকেই। ধন্যবাদ মোৰ চেনেলটো চোৱাৰ বাবে। ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।